এভৰিৱান আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আজি মই যাই আছোঁ বাক ল'বলৈ বাই টিউশ্যনত গৈছিল এতিয়া 6টা বজাত বাক আনিব লাগে আৰু এতিয়াতো তাই অকলে আহিব নোৱাৰিব বিকজ আজি ফাৰ্ষ্ট ডে ৰাছৰ কিমান ভিৰ হ'ব জাগে আপোনালোকে নিজে নাজানে আৰু বাট হ'লেও মাৰো মই কিবা কৈ যাম আজি মাৰো মই নিজৰ হিম্মত উঠাই আছোঁ আৰু যাম এতিয়া আমি আৰু মই আপোনালোকক এই ঘৰৰ লাইটবিলাক দেখাই যাই আছোঁ চাওক ভাই চাওক মানে ৰাস্তাই ৰাছ ইমান ৰাছ মানে চব বাগে ৰাস্তাত মানে মাৰ মই কনফিউজন হৈ গৈছে যে কহয় যাওঁ কহয় নাযাওঁ এনেকুৱা টাইপ হৈ গৈছে জানে বাপৰে বাপ আৰু এতিয়া আমি আহি পাইছোঁ এতিয়া হৰি মন্দিৰৰ ৰাস্তাটোত মানে এতেও সোমাব মানে প্ৰচেছন হ'ল ন আমিও বহুত মেইন সময়ত আহি পালোঁ আমিও আহিছোঁ আৰু প্ৰচেছনৰ হ'ব ষ্টাৰ্ট হৈছে আৰু এয়া চাওক কি ভিৰ ভাই চাহা মই মা আৰু মই হৰাই গৈছিলোঁ তো মই ভ্লগ কৰি কভায়ে গুচি গৈছিলোঁ তাৰপিছত আৰু মাক বিচাৰি পালোঁ কিবাকৈ ফাৰ্ষ্ট দিনাই যদি ইমান ভিৰ বাপৰে বাপ মোৰ মানে মাথাটো ভাবি আছোঁ পাগলা হৈছোঁ মই চয়া চাওক লাইটিংছ দেখিছেনে পুৰাটো মানে জিলিকি গৈছে আমাৰ নলবাৰীখন নে কি কয় আৰু মোৰ ঘৰত একদম কাষতে ৰাছ ন এইবাৰ মোৰ ভালে হ'ব দিয়কচোন যোনে ৰাছ চাব আহে ন মোৰ ঘৰত একদিন থাকি যাব মিছা ভাবি কৈছোঁ দেই নাথাকিব জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট আৰু এয়া চাওক মই ঠেলাই মানুহবিলাকো যাই আছোঁ কিবাকে বাপৰে সেইখিনি সময় মোৰ কাৰণে কেনেকৈ মই আহিছোঁ মই নাজানো আৰু এয়া চাওক মই মেইন হৰি মন্দিৰটো দেখাই আছোঁ মানে অলপ ভিতৰত সোমাই আৰু আপোনালোকক দেখাম ভিডিঅ' কৰিম পূৰা ভিতৰত সোমাই নাযাওঁ বিকজ মানুহ জাগা নাই বাপৰে বাপ চাওক ইমান কষ্ট কৰি ভ্লগ কৰি আছোঁ আপোনালোকে এটা লাইকটো দিব লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব এনিয়া চাওক মানুহ চাওক আপোনালোকক একদম জুম কৰি দেখাইছোঁ বাপেককে চাওক এতিয়া কাৰো ভ্লগত নেদেখিব আগতে ময়ে দিছোঁ আজি ফাৰ্ষ্ট ভ্লগ কিবা ইচ্ছাকে আৰু মোৰ ইউটিউব চেনেলটোত পাবা যে ফাৰ্ষ্ট ভ্লগ ফাৰ্ষ্ট ৰাছ চাওক পুৰা মুখখন জুম কৰি দেখাইছে না পীযুষ হাজৰিকাক পুৰা ভালকৈ দেখাইছোঁ মানুহৰ মুখ চুখ যি আহিছে আৰু দেখাইছোঁ কিবাকে ভিডিঅ' কৰি বুজি আছোঁ মানুহকে বাপৰে বাপ মোক কোনোবাই ঠেলাই দিছে মই মায়ে মোক টানি লৈ যাই আছে মায়ে মোক কৈ আছে হ'ব দে আৰু নকৰিবি আৰু পঢ়ি যাবি তই হ'লেও মই আৰু আপোনালোকৰ কাৰণে মই যি টি কাম কৰিব পাৰোঁ এয়া চাওক এয়া এতিয়া আমি অলপমান ভিতৰত সোমাই আপোনালোকক অলপমান দেখাম বেছি নেদেখাওঁ আৰু কি এইটো জেগাই নাই আপোনালোকে নিজে চাওক মই কেনেকৈ সোমাওঁ বা আৰু মই ইয়াতে হৰাই যাম চাগে আপোনালোক চাওক ইয়াতে অলপ কিবা ভাষণ চলি আছে আৰু ইয়াতেতো এইবাৰ বহুত নাচ গান এভৰিথিং হ'ব ইয়াতে এভৰিথিং আৰু ময়ো কৰিম দিয়কচোন ইয়াতে ডেন্স চ' সেইবোৰো ব্লগ আহি আছে অতি সোনকালে চাওক মানুহৰ ভিৰ মই একবাৰ ভালকৈ দেখাই দিম আৰু ইভাগে মূৰ্তি বনাইছে কিন্তু এতিয়া যাব নোৱাৰি দেই মানুহ বহুত আছে মই আমাৰ আৰু ভ্লগ আহিয়ে আছে দিয়কচোন আজি ফাৰ্ষ্ট ডে ইমান নেদেখাওঁ আৰু এয়া চাওক এয়া এতিয়া মই বাৰক লৈ পেলাই এতিয়া আহিয়ে আছোঁ এয়া চাওক এইটো মানে আৰু সিভাগে যাই আছোঁ আমি হৰি মন্দিৰৰ বাগে মানে বাক আনি পেলাই আৰু হৰি মন্দিৰ ডিটেইলছত দি আছোঁ একদম চব ডিটেইলছত দি আছোঁ এয়া চাওক লাইটিং এখন নতুন কিবা ৰেষ্টুৰেণ্ট খুলিছে আৰু আমাৰ ঘৰৰ কাষত যে ইমান ৰেষ্টুৰেণ্ট খুলিছে আপোনালোকে ক'ব নোৱাৰো আৰু ইয়াতে মই আৰু বা চাওক আৰু বাইদেৱে মোক জাজ নকৰিব বিকজ এই মোৰ চুলিখিনি ধুইছোঁ আৰু ইমান মানে ধূলা যে মোৰ চুলিখিনি বেয়া হৈ যাব ন কাৰণ মই এখন মানে কাপোৰ বা এনেকৈ মাথাত লগাই দিছোঁ একদম আৰু এখন মেইন গেট দেখালোঁ দেই একদম হৰি মন্দিৰৰ এয়া আমি আৰু বেক টু হৰি মন্দিৰৰ ৰাস্তা দি যাই আছোঁ এয়া ৰেল গেটত ৰখি আছোঁ আমি এই মানুহ ইমান হয় ৰেল গেট বাৰে পৰি আছে চাওক ব্ৰিজটো এতিয়ালৈকে ভালকৈ বনা নাই ক'ৰবাত হ'লেও আপুনি খুলি দিছে আৰু ভিতৰত এইখিনি আৰু ভিতৰত যোৱাই মই ভিডিঅ' দিলোঁ
আমি বাহিৰৰ পৰা ওলাই আহিলোঁ কিবাকৈ এতিয়া চ' এয়া চাওক এতিয়া আমাৰ মানে এইখিনি হেৰি গেট পাৰ হোৱাৰ পিছত তো তামাম দোকান ভাই চাহাব তামাম দোকান কিছুমান আহাই নাই বহুত দোকান অহা নাই এতিয়ালৈকে এটা দুটাহে আহিল বাৰু এইবিলাকে আহিছে আৰু এইবিলাক দেখিছানে এইবিলাক থাকিয়ে থৈ দিছে দোকান ইমান ষ্টাৰ্টেই হোৱা নাই আৰু তো ইমান ব্লগ দিব আছে সেইখিনিতে মই ভাগত ধৰিলে কেনেকৈ হ'ব হয়নে মোক কমেণ্টত মোক আপোনালোকে সেই কৰিব মটিভেশ্যন দিব যাতে আৰু ব্লগ কৰিব চব পুতলা চব দেখাম